সকলোলৈ হোলীৰ শুভেচ্ছা জনাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ ভাল পাব চাই। মিষ্টাৰ নাথৰ বাৰ্থডে সেই বুলি ৰাতিপুৱাই গৈ কেক এটা লৈ আহিলোঁ। এওঁ ক'লে অলপ ফুৰি আহোঁ বোলা বাহিৰত, দিনটো বাহিৰতে কটাই আহোঁ এই বুলি আমি সকলোবোৰ ৰেডি হৈ ওলাই আহিলোঁ। প্ৰথমে আমি আহিলোঁ 6 মাইলত থকা সাই বাবা মন্দিৰলৈ। ইয়ালৈ আগতেও এবাৰ আহিছোঁ, বৰ ভাল লাগে ইয়ালৈ আহিও। সকলো ফালে চাফ চিকুণ পুৰা। এয়া চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিলোঁ। ইয়াতে ভৰি হাতখিনি ধুই আমি প্ৰসাদ ল'লোঁ, লগতে অকণমান আগবঢ়াব বুলি ধূপ চাকি এইখিনিও লৈ ল'লোঁ। বাহিৰতে এনেদৰে ধূপ লগালোঁ, ভিতৰত চাকি জ্বলাব পাৰি, ইয়াতে ধূপ জ্বলাব নিদিয়ে। সকলোৱে নিজৰ নিজৰ চাকি গছি ইয়াতে ধুনীয়াকৈ জ্বলাই ল'লোঁ। ইয়াতে বাবাৰ চৰণত সেৱা জনালোঁ। আৰু দেখিছেনে এয়া ৰঙা ৰঙা সকলোৱে নিজৰ মনৰ আশা হয়তো কৰি আশা লৈ ইয়াতে বান্ধি দিছে ৰছীবোৰ। এতিয়া আমি মূল মন্দিৰৰ দিশে গৈ আছোঁ। ধুনীয়া এটা পৰিৱেশ। আপোনালোকে আহিছেনে বাৰু ইয়ালৈ? আমি এনেই বৰ্ণিহাটত থকা মন্দিৰটিলৈ যাওঁ বাৰু, ইয়ালৈ এই দুবাৰ অহা হ'ল। আগতে কৈছোঁ আপোনালোকক। চাৰিওফালে এনেদৰে পৰিৱেশটো দেখাই দিলোঁ। এইফালে মূল মন্দিৰটি আছে। ইয়াতে সন্ধ্যা আৰতিও হয়। আমি অহা নাই, কিন্তু এবাৰ অহাৰ খুব ইচ্ছা আছে সন্ধ্যা আৰতি চাবৰ বাবে। বৃহস্পতিবাৰ আৰু ৰবিবাৰৰ সন্ধ্যা আৰতিৰ পিছত ভোজনৰ ব্যৱস্থাও আছে। এয়া আমি সোমাই আহিছোঁ ভিতৰলৈ। আৰতি চলি আছিলে, ভিতৰত যিহেতু ফটো উঠাব নিদিয়ে সেইবাবে বিশেষ ফটো তাতে নুঠালোঁ। আমি সেৱা কৰি এতিয়া ওলাই আহিলোঁ বাহিৰলৈ। ইয়াতে ফটো চটো উঠিলোঁ অলপমান। এতিয়া ক'লে এওঁ ব'লা অলপ বাহিৰতে খাই আহোঁ, এই বুলি আমি তাৰ পৰা ওলাই আহিলোঁ। এয়া আমি আহিছোঁ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টলৈ। ভিতৰলৈ সোমাই আহিলোঁ। তলতো গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। আমি ওপৰলৈ উঠি আহিলোঁ। এতিয়া ইয়াতে গাড়ী পাৰ্কিং কৰিম। এইজনী এজনী হাতী। আগতে যেতিয়া আহিছিলোঁ এবাৰ আমি, তেতিয়া হাতীটো বেলেগ আছিল। এইটো নতুন আনিছে বোলে, 3 বছৰমান হৈছে। নামটো সুধি ৰাখিলোঁ, চম্পা নামটো। আৰু ইয়াৰ 46 বছৰ হৈছে বুলি ক'লে মাউতজনে। দেখি ভাল লাগি যায় নহয়নে হাতী? ইয়াতে ধৰক আপোনালোকে উঠিব পাৰে, যিকোনো খেলা সেয়া আছে সৰু বাচ্ছাৰ। প্ৰত্যেকটোতে বেলেগ বেলেগ প্ৰাইজ লয়। লগতে সুইমিং পুল এটাও আছে, কিন্তু আজি হোলীৰ বাবে এইটো বন্ধ আছিলে।
কোৱা হোৱাই নাই নহয়, হাতীত উঠাৰ ব্যৱস্থাও আছে। আপোনালোকে যিসকলে আহিছে জানে। ফুলবোৰ বৰ ধুনীয়াকৈ ফুলি আছে, দেখিয়ে ভাল লাগি যায়। এয়া আমাৰ বাৰ্থডে বয়। ৰাতিপুৱা অনা কেকটো ইয়াতেই কাটিলোঁ আৰু বাৰ্থডে বুলিয়ে। ধুনীয়াকৈ কেক কাটি আমাক সকলোকে খুৱাই দিলে। এইবিলাকেই ফূৰ্তি আৰু সৰু সৰু নহয়নে বাৰু? এইফালে আগলৈ সৰু ল'ৰা ছোৱালী খেলা কিছুমান খেলনাও আছে। এইবিলাকত পইচা নালাগে বাৰু। ল'ৰাই উঠিম বুলি ক'লে একদম তাক লৈ আহিলোঁ আৰু। খুব ফূৰ্তি মানে কি ক'ব আৰু। এয়া বাপেক পুতেক ৰেডি পূৰা হাতীত উঠিবলৈ। এজনৰ 100 টকাকৈ লয় হাতীত উঠাৰ। আজি কিন্তু হাতীটোৱে ৰেষ্টে পোৱা নাই, একদম মানে ঘূৰিয়ে আছে। বেছি দূৰ নুঘূৰাই, অকণমান একপাক মাৰি আনে আৰু সেইটোৱে ফূৰ্তি। এয়া ল'ৰাৰো ফূৰ্তিৰ শেষ নাই। সিহঁতে এইবোৰেই ভাল পায় আৰু। এইফালে আমাৰ লাঞ্চ আহি পাইছে, আমি লাঞ্চখিনি কৰি লওঁ। কিবা কিবি অৰ্ডাৰ দিলে আৰু এইবোৰ খাই লৈ আমি পূৰা এনজয় কৰিলোঁ দিনটো। খোৱা লোৱা কৰি আমি ওলাই আহিলোঁ তাৰ পৰা। বাটতে এইটো কালী মন্দিৰ এটা পালোঁ, ভাল লাগিছে দেখি। ধুনীয়াকৈ ৰং চং দি ৰাখিছে, নতুনকৈ চাগে ৰং দিছে। মায়ে আকৌ বাটতে ক'লে ব'লা কাংকন ধেমাজি যাওঁ বুলি, তাতে কাপোৰ চাই আহোঁ অলপমান। কাপোৰ বুলিলেনো আৰু কাৰ ভাল নালাগে, ব'লা আৰু তাতে এই বুলি গাড়ী ঘূৰাই দিলে নহয় আৰু একেবাৰে কাংকন ধেমাজি আহি পালোঁ। ফাৰ্ষ্ট টাইম আহিছোঁ, শুনিহে আছিলোঁ। কাপোৰ কিন্তু কালেকশ্যন ঢেৰ আছে দেই। আপোনালোকে যদি অহা নাই আহি যাব, লাষ্ট গেটত আছে এইখন শ্বপ। আমিও ল'লোঁ কাপোৰ, ভাল লাগিছে কালেকশ্যনবোৰ। দাম ঠিকে আছে, ৰিজনেবল প্ৰাইচ হয়। কোনটো ল'ম মানে এইটো ল'ম সেইটো ল'ম একেবাৰে মানে কনফিউজে হৈ যা। ভিতৰৰ ইণ্টেৰিয়ৰখিনিও খুব ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে। মা আৰু মইতো প্লেন কৰিছোঁৱে আকৌ আহিম বুলি। ইয়াতে আমি কাপোৰ ল'লোঁ, পে'মেণ্ট কৰিলোঁ। দিনটো আজি খুব ধুনীয়াকৈ পাৰ কৰিলোঁ। আপোনালোকৰো ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।